ভবাই নাছিলো মোৰ দৰে তোমাৰ বুকুৰ সপোনবোৰো যে সাৰে থাকে জনাই নাছিলো মোৰ বাবে তোমাৰ হিয়াত Hi friends, welcome back to my YouTube channel. As hol 18 November আমাৰ সকলোৰে হিয়াৰা মথুৰা জুবিন দাৰ বাৰ্থডে সো আমি যাই আছো প্ৰথমতে যাম কাহিলিপাৰা আমি খবৰ পাইছো 12টা বজালৈকে আজি জুবিন দা কাহিলিপাৰা থাকিব সো প্ৰথমতে কাহিলিপাৰা যাম ফ্লেটটো তাৰ পিছত যাম খাৰগুলি সো আপোনালোকে ভিডিওটো চাই থাকক বলক ভিডিওটো আৰম্ভ কৰো আমি বৰ্তমান এতিয়া যাত্ৰা আৰম্ভ কৰিলো আমি এতিয়া যাছো শান্তিপুৰৰ পৰা দুজন লগৰ ল'ৰা আমি পিকআপ কৰিম আৰু পিকআপ কৰি কেনে আমি শান্তিপুৰৰ ভিতৰেৰে আমি কাহিলিপাৰা ওলাম আৰু লখৰা হৈ যাব পাৰি খানাপাৰা হৈ যাব পাৰি কিন্তু আমি আৰু উল্টাকৈ নকৰো বহুত ট্ৰাফিক জাম আপোনালোকে দেখিছে সো আমি শান্তিপুৰৰ ভিতৰেদি ওলাই গুচি যাম I live inside my own world of make-believe. Kids screaming in the cradles, profanities. I see the world through ice covered in ink and bleach. Cross out the ones who heard my cries and watched me weep. I love everything. Fire spreading all around my room. My world's so bright, it's hard to breathe, but that's alright. Hush. Tape my eyes open to force reality. Why can't you just let me eat my weight in glee? I live inside my own world of make-believe. Kids screaming in their cradles, profanities. Some days I feel skinnier than all the other days. Sometimes I can't tell if my body belongs to me. I love everything. Fire spreading all around my room. My world's so bright, it's hard to breathe, but that's alright. Hush. Content, hold your breath and feel the tension. Devils hide behind redemption. Honesty is a one-way gate to hell. I wanna taste consumption. Breathe faster to waste oxygen. Hear the children sing aloud. It's music till the wick burns out. Be carefree lately, yeah. Just picking up daisies. Got one too many quarters in my pockets. Counting like the 4-leaf clovers in my locket. Untied laces, yeah. Just ফাইনালি আমি পাই গ'লো জুবিনদাৰ ঘৰ এই সন্মুখৰ ফ্লেটটোৱে হ'ল জুবিনদাৰ 4 and 5 ফ্লেটটোত জুবিনদা থাকে এইবিলাক হ'ল অনুৰাগীবোৰ ৰখি আছে জুবিনদাৰ কাৰণে সো আমি আহি আছো আহকচোন আমি জুবিনদাৰ ফ্লেটৰ কাষৰলৈকে যাওঁ জুবিনদা আছে নে চাওঁ যদি আছে আমি ৰখিম যদি নাই আমি খাৰগুৰিলৈকে যাম আৰু
জুবিন দা আছে ভিতৰতে আমি সিকিউৰিটিকো সুধিলোঁ সিকিউৰিটিটো কৈছে আছে ভিতৰতে জুবিন দাৰ এইখন ইছুজু মই জুম কৰি কেনে দেখাই দি আছোঁ ৰ'ব জুবিন দা ওপৰত থকা বুলি কৈছে মই জুম কৰি দেখাই দি আছোঁ গাড়ীখন এইখন জুবিন দাৰ ইছুজুখন ভিতৰতে আছে জুবিন দা এইবোৰ জুবিন দাৰ অনুৰাগী জুবিন দাৰ কাৰণে এখন পিকচাৰ বনাই লৈ গৈছে সিহঁতে হাতেৰে চ' সিহঁতে দেখাই আছে জুবিন দাক দিব এইখন গিফ্টত এইটো জুবিন দাৰ প্লেটটো জুবিন দাৰ 4 and 5ত থাকে এইবিলাক জুবিন দাৰ অনুৰাগীবোৰ ৰখি আছে জুবিন দাৰ কাৰণে কিবা বনাই লৈ গৈছে চ' সিহঁতে নিজৰ কিবা কৈ আছে চ' আমি শুনো আহকচোন কি কৈ আছে মই মানে এতিয়াতো আৰু বয়সেই হৈছে এটা যি কয় হাৰ্ট থ্ৰ' জুবিন বুলি এতিয়া ডেকা চামৰ মাজত কিন্তু মোৰতো এতিয়া ৰিটায়াৰ্ড হ'বৰে 2 বছৰ হৈ গ'ল কিন্তু জুবিনৰ কাৰণে সৰ্থেবাৰীৰ পৰা আহিছোঁ লোকৰ লগত জুবিনক চাবলৈ আহিছোঁ জুবিনৰ লগত কথা পাতিম যোৱাষাৰ এই জুবিনৰ গানে আজিও অসুস্থ জুবিনৰ কিছুমান এটা সময়ত ময়ো বেয়া পাইছিলোঁ জুবিনৰ কিছুমান বিতৰ্কমূলক কথা কিন্তু তাৰপিছত জুবিনৰ যিটো মহানুভৱতা বুলি কয় যিটো সাধাৰণ মানে গীত গাইছে না ভূপেন দাহোন জয়ন্তহঁতে যেতিয়া গান গাই ৰাইজক হেৰি কৰিছে বানপীড়িতক সাহায্য কৰিছে জুবিনে এইবিলাক মহান কাম কৰিছে বহুত গৰীবক সহায় কৰিছে এইটো খুব আকৰ্ষণ কৰিছে মোক আৰু সেইকাৰণে জুবিনক খুবেই আকৃষ্ট হৈছোঁ আৰু গতিকে এই বয়সতো জুবিনক চাবলৈ আহিছোঁ জুবিনৰ জন্মদিনত একাষাৰ কথা পাতিম জুবিনৰ লগত ফটো উঠিম এইবিলাক আশা কৰি আহিছোঁ মই এয়া জুবিন দা ওলাই আহিছে আমি এতিয়া গেট খুলিব আমি ভিতৰত যাই কথা পাতিব চেষ্টা কৰিম এই জুবিন দা ওলাই আহিছে কথা পাতিছে সিকিউৰিটিৰ লগত ini lagi sih fotokan kayak punya. অলপ চাইড অলপমান চাইড এই ফটোটো এক সাইড মাৰিছোঁ ইয়াতে মাৰিছোঁ ভাল লাগিছে আছে বহুত প্ৰগ্ৰেম আছে বিভিন্ন জেগাত বিভিন্ন ডিষ্ট্ৰিক্টত তাৰ পৰা আহিব সম্ভৱ গধূলি লগ হ'ম হ'লে য়োগা কম্পিটিশ্যন প্ৰগ্ৰাম বেছি ৰখা নাই কৰোণা ঘৰ য়োগা কম্পিটিশ্যন
স্বাস্থ্য এটা উন্নত নে আগতকৈ ভাল হৈছে শাৰীৰিক চৰ্চা কৰি আছে মাজে মাজে কৰিছোঁ চেঞ্চুৰী মাৰিব বুলি আশা কৰিছোঁ চেঞ্চুৰী নালাগে কি কৰিছে চেঞ্চুৰী লাগিব যেতিয়ালৈকে কাম কৰি থাকিম তেতিয়ালৈকে জীয়াই থাকিম জুবিন দা আৰু এটা কথা ব্যস্ত হৈ আছে হয়তো মই তাৰ মাজতে শিকিছোঁ জন্মদিনটো সকলোৱে ভাবে কিবা এটা পৰিকল্পনা লয় বা ভাবে এতিয়া চিনেমা চলি আছে মই ফেব্ৰুৱাৰী তাৰিখৰ চিনেমা আৰম্ভ কৰিম হিন্দী চিনেমাখন স্ক্ৰিপ্টিঙৰ কাম কৰি আছোঁ ত' সময় বিয়া চিনেমা আছে চিনেমা বিয়া আছে ল'ৰা ছোৱালী বিয়া আছে তাত খেতি বাতি চাবলৈ লাগিব লাগে আকৌ তাৰ মাজে মাজে স্ক্ৰিপ্ট লিখি থাকিব স্মৃতি আছে নেকি আজিৰ দিনটোত ক'ব পৰা জন্মদিন সদায় বেলেগ বেলেগ হয় আৰু জন্মদিনটো ভালেই লাগে বাৰু কেতিয়াবা কেতিয়াবা মই অকণমান নাথাকোঁ বাহিৰত থাকোঁ তেতিয়া বেছি হয় মানুহখিনি আহে আপোনাক লগ কৰি বৈ আপোনাক কি দিলে জন্মদিন কিবা জেকেটকে আনিছে কিন্তু ঠাণ্ডা পৰাই নাই ঠাণ্ডা পৰিলে পিন্ধি নাপায় আপুনি হিন্দী চিনেমাখনৰ বিষয়ে যিহেতু কৈছে নামটো আৰু অকণমান ভাল লাগে ডাষ্টবিন কবিতা এটা আছে কবিতাটোৰ ওপৰতে তেতিয়াৰ পৰা আৰম্ভ মই ফেভৰেট কৰিম এই আছিল জুবিন গাৰ্গ আৰু জুবিন গাৰ্গৰ যদি ভিডিঅ'টো চাই এইখিনিলৈকে ভাল লাগিল তেনেহ'লে ভিডিঅ'টো লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো চাই কেনেকুৱা লাগিল মই জাষ্ট ঘৰতে আহি পালোঁ চ' মই ভিডিঅ'টো ঘৰতে এণ্ড কৰিলোঁ তাতে বহুত লগৰ ল'ৰাবোৰ আছিল চ' বেছি কথা পাতিব পৰা নাই চ' ইয়াতে মই ভিডিঅ'টো এণ্ড কৰিলোঁ আৰু মই জুবিন দাৰ লগত আৰু 2-3টা ভিডিঅ' আছে মই ডিছক্ৰিপশ্যনত দি দিম ভিডিঅ'বিলাকৰ লিংকবোৰ আপোনালোকে চাই ল'ব চ' বাই বাই ভবাই নাছিলো মোৰ দৰে তোমাৰ বুকুৰ সপোনবোৰো যে সাৰে থাকে জানাই না